মা ও মা মোনাখন আনাচোন অলপ বজাৰৰ পৰা আহো বাবা কেঁচা পাচলি পাঁচ যদি অলপমান লৈ আহিবি হ'ব দিয়া শুনিছা গৈছো ৰ'ব বজাৰৰ বেগটো আনাচোন আৰু মই বজাৰ কৰি আহি মাজনীক লৈ আহিম ৰ'ব এইটো লওক আৰু মাইনা সোনকালে লৈ আহিব পলমেই হ'ল বুজিছা মই পিছে আহো আকাশ শুন মানক কলৈ যা ইমান দৌৰা দৌৰি কৈ কথা এটা গম পাইছো এয়া গুৱাহাটীৰ পৰা প্ৰিয়ংকা আহিছে সেইটো কাৰণে যাওঁ আৰু সেইটো কথা নহয় অলপ চকৰ ফালে ওলাই আহো সেই সৰুতে দেখা প্ৰিয়ংকা এতিয়া বা কেনে দেখা হৈছে তাই বাৰু মোক মনত ৰাখিবনে আৰু যদি নাৰাখে কি হ'ব মোৰ এই জীৱন আহিলো বৰ গৰম লাগিছে বুজিছা বজাৰত ঘূৰোতে বহুত গৰম লাগিছে এই মাজনীলৈকে বাট চাই থাকোতে মোৰ পলমেই হ'ল বুজিছা মাজনীক আৰু দেখাই নাপাওঁ কি তাই আজি অহাৰ কথা নাছিল জানো তুমি এটা মাজনীলৈ ফোন কৰাচোন আৰু সোধা তাই কি কৰি আছে হ'ব আপুনি আহি আগতে আপোনাৰ ছোৱালী উপস্থিত কি তাই এতিয়া গান গাবলৈ গৈছে হয় নেকি
মাজনী তুমি তুমি বাৰু কেনেকৈ আহিলা? এই তোমাৰ যে ফ্ৰেণ্ড কি আছে নামটো ৰমেন খুৰা। অ ৰমেনৰ লগত আহিছা? হয়। পিছে মাজনী মহানগৰীত পঢ়া শুনা কেনে চলিছে? সকলো ঠিকে চলি আছে দেউতা। পিছে তুমি ঘূৰি ফুৰা নাইতো? নাই নাই দেউতা নাই। হ'ব হ'ব এতিয়া বাপেক জীয়েকৰ আড্ডা। এতিয়া ভাত দিব হৈছে, আপুনিও গাটো ধুই লওক আৰু মাইনা আচোন মোৰ লগত আমাৰ লাগি দিবি। কোন হয় এইটো ইমান জুমি জুমি চাই আছে? মা অ মা কি হলো ইমান যে তই চিঞৰি আছ? কোন বাৰু এইটো ইমান জুমি চাই আছে? কোন হয়নো চাওঁ ৰচোন। Run. God, কি যে হ'ল গাড়ীখন। এইটো প্ৰিয়ংকা চোন, ইয়াত কি কৰি আছে বাৰু? প্ৰিয়ংকা কি কৰিছা ইয়াত? কি বা হ'ল গাড়ীখন ষ্টাৰ্টে হোৱা নাছিল। নাই ষ্টাৰ্ট হোৱা নাই চোন, তেল শেষ হৈছে যেন পাইছোঁ। আৰু ইয়াতে জানাতো তেলৰ দোকান নাই। তুমি বাৰু ক'ৰবাত যাব আহিছিলা নেকি? নাই মানে গাঁওখন অলপমান ফুৰিবলৈ আহিছিলো। হয় নেকি? বেয়া নোপোৱা যদি মোৰ লগতে যাব পাৰিবা। কিন্তু মই যে তোমাক চিনি নাপাওঁ। তুমি মোক চিনি পোৱা নাই? নাই সঁচাই চিনি পোৱা নাই? নাই। তোমাৰ মই এই সৰুকালিৰ বন্ধু আকাশ। কি? আছুতীয়াকৈ ৰাখিছো তোমাক শুন বুকুতে গুপুতে আল ফুলে আছে যে মৰমবোৰ জানানে তোমাকে দিবলে লোবানে থবানে খামৰিয়া কবাৰে আছোৰে তোমাৰে কলিজা আছুতীয়াকৈ ৰাখিছো তোমাক শুন বুকুতে
আহিছে, ভাত দিছো আহক। গৈছো ৰবা। বাবা তোক ভাত দিছো, তই ভাতখিনি খাই লহি। আজি কি দালি নাই নেকি? এ নকব আৰু, বাবাক কৈছিলো দালি আনিবৰ কাৰণে, সি নগলে দোকানত। ইও মানে দিয়া হ'ব দিয়া। এতিয়া সি ক'ত গ'ল? এ আছে ৰ'ব, সি কাম কৰি আছে, তাক মাতি থৈছো, সি আহাই নাইচোন। বাবা গৈছো। মা, কথা এটা ক'ব লগা আছিল। অ বাবা কচোন, কি কথা আছিলে? মা মানে মানে কিয়? তই কথাটো ভালকে নকয় কিয়? মা মানে আমাৰ যে গামবুঢ়াৰ জীয়েক প্ৰিয়ংকা, তাতে কি হ'ল? কিবা কৰিব নলগীয়া কাম কৰি আছো চাগে। মানে দেউতা মই প্ৰিয়ংকাক ভাল পাওঁ আৰু তাইক মই নিজৰ কৰি ল'ব বিচাৰো দেউতা। কি তই পাগল হলি নেকি? বাবা তইতো জানই আমাৰ ঘৰখন কেনেকে চলি আছে। গতিকে বাবা তই এইবোৰ বাদ দে, আমি সেই ঘৰৰ লগত আমি সম্পৰ্ক কৰিব নোৱাৰো। কাৰণ চোৱা, আমাৰ ঘৰখন বহুত দুখীয়া আৰু সিহঁতৰ ঘৰখন বহুত ধনী, গতিকে আমাৰ ঘৰখনৰ লগত সিহঁতৰ ঘৰখন কেতিয়াও নিমিলে। গতিকে বাবা তই এইবোৰ বাদ দে, শুনিছ নহয়? শুনিছো। চা বাবা, তই পঢ়া শুনা থকা চলি, গতিকে কি ভাল বেয়া তই নিজেই জান। তই চিন্তা কৰি চাবি এবাৰ। কোন কোৱাচোন? মোৰ একেবাৰে ধেমালি কৰিব মন নাই আজি প্ৰিয়ংকা। কিন্তু কিয় আকাশ? প্ৰিয়ংকা, তোমাৰ লগত মই আৰু সম্পৰ্কত থাকিব নোৱাৰিম। কাৰ মৰমত হয় বাউলি কাৰণ মই হ'লো দুখীয়া ঘৰৰ ল'ৰা আৰু তুমি হ'লা ধনী ঘৰৰ ছোৱালী, আৰু কেতিয়াও আমাৰ এই সম্পৰ্ক এক হ'ব নোৱাৰে। আচুৰৈ উঠিৰে জীৱনৰ বাটত আকাশ, তুমি এইবোৰ কি কৈছা? মই তোমাক ভাল পাওঁ, সা সম্পত্তিক নহয়। বুজি পাইছো প্ৰিয়ংকা, কিন্তু তোমালোকৰ মা দেউতাই কেতিয়াও মোক আঁকোৱালি নলয়। অস্ত আকাশৰ জোন, অস্ত আকাশৰ জোন।
মাজনী ৰ তই কলৈ গৈছিলি দেউতা মই ফ্ৰেণ্ড এজনৰ ঘৰলৈ গৈছিলোঁ তই ইমান ডাঙৰ হলি তই মোক মিছা কথা কব পাৰিলি হা দেউতা তুমি মোৰ কথাটো শুনাচোন চুপ একেবাৰে চুপ তই একেবাৰে কথাই নকবি তই সেই গাঁৱৰ ৰমেনৰ পুতেকৰ লগত তই কি কৰি আছিস তই জান অ দেউতা মই আকাশক ভাল পাওঁ আৰু মই তাৰ লগতে বিয়াত বহিম কি কলি তই